মই লেফটেনেণ্ট ৰূপক অসম। জয় জয়তে অসমৰ সমূহ থলগিৰি জনগণলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ প্ৰচাৰ বিভাগৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদনৰ লগতে শ্ৰদ্ধা নিবেদন কৰিলো। মহামাৰী কৰোনা বিশ্বব্যাপী ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সন্মানীয় উপসভাপতি তথা সেনাধ্যক্ষ মহাশয়ৰ অসম চৰকাৰ তথা প্ৰশাসনলৈ জনোৱা মুকলি আহ্বানৰ লিখিত প্ৰতিলিপি মই পাঠ কৰিব বিচাৰিছো। মহামাৰী কৰোনা বিশ্বব্যাপী ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সন্মানীয় সেনাধ্যক্ষৰ বিশেষ পৰিস্থিতিগত কাৰণত অসম চৰকাৰ মুখ্যমন্ত্ৰীলৈ মুকলি আহ্বান। যোৱা 2019 বৰ্ষৰ ডিচেম্বৰ মাহত ধৰিত্ৰীৰ বুকুত কৰোনা বীজাণু প্ৰাদুৰ্ভাৱ হোৱা পিছৰে পৰা আজি পৰ্যন্ত বিশ্বব্যাপী যি মৃত্যুৰ বিভীষিকা সমগ্ৰ মানৱ জাতিয়ে প্ৰত্যক্ষ কৰিছে, ইয়াৰ ব্যতিক্ৰম আমাৰ থলগিৰিও হ'ব নোৱাৰে। এই মহামাৰী কৰোনা বীজাণু জীৱকুলৰ শ্ৰেষ্ঠ মানৱ জাতিৰ বাবে এক ভয়ংকৰ প্ৰত্যাহ্বান। এনে বিপৰ্যয়ৰ সময়ত মানৱ জাতিৰ ৰক্ষাৰ স্বাৰ্থত বিশ্বৰ সকলো ৰাষ্ট্ৰৰ নেতাসকলে বৈষম্যমূলক নীতি পৰিহাৰ কৰি কেৱল মানৱতাৰ খাতিৰত কাৰাবন্দীসকলক মুক্তি কৰিছে। এই ক্ষেত্ৰত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰে নাগা স্বাধীনতাকামী NSCNৰ নেতাসকলৰ লগতে প্ৰায় 25,000 কাৰাবন্দীক কাৰামুক্ত কৰিছে। আনফালে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে দেশৰ প্ৰধান বিৰোধী দল তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াকে আদি কৰি প্ৰায় 3,000 কাৰাবন্দীক কাৰামুক্ত কৰিছে। কেৱল ম্যানমাৰ বা বাংলাদেশ বুলিয়ে নহয়, বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানীকে আদি কৰি অধিক সংখ্যক ৰাষ্ট্ৰই সেই দেশৰ একাংশ কাৰাবন্দী ইতিমধ্যে কাৰামুক্ত কৰাৰ বাতৰি আমি বিভিন্ন মাধ্যমৰ যোগেদি প্ৰত্যক্ষ কৰিছো। সৰ্বোপৰি আজি আমাৰ ওচৰ চুবুৰীয়া দেশ মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীও ইয়াৰ ব্যতিক্ৰম নহৈ কাৰাগাৰত বন্দী হৈ থকা 69 গৰাকী কাৰাবন্দীক মুকলি কৰি দি মানৱতাৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ ক্ষেত্ৰত ই যেন ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি ক'ব বিচাৰো যে অসমৰ স্বাধীনতা বেলি মাৰ যোৱা দিনৰে পৰা অসমৰ থলগিৰি ৰাইজে হেৰুৱা স্বাধীনতা উদ্ধাৰৰ লগতে বিভিন্ন সময়ত থলগিৰি জাতিৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিভিন্ন ধৰণৰ সংগ্ৰাম আন্দোলন আদি কৰি আহিছে। শেহতীয়াকৈ তথাকথিত ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়াৰ পৰিপ্ৰেক্ষিতত অসমৰ জাতীয় সংগঠনৰ উপৰিও শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, গণ্যমান্য ব্যক্তি তথা সাংবাদিকৰ লগতে অসমৰ জনসাধাৰণৰ লগতে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনেও আৰম্ভণিৰ পৰাই এই আইনখন বিৰোধিতা কৰি আহিছে। এই জাতিধ্বংসী নাগৰিকত্ব সংশোধিত আইনখনৰ বিৰুদ্ধে জাতি, ধৰ্ম, বৰ্ণৰ নিৰ্বিশেষে অসমৰ থলগিৰি জনগণ একত্ৰ হৈ ওলাই আহিছিল। কোনো কাৰণতেই যে এইখন আইন অসমৰ থলগিৰি ৰাইজে মানি নলয়, তাৰে বহিঃপ্ৰকাশ অসমৰ বিভিন্ন স্থানত হোৱা প্ৰতিবাদ, বিক্ষোভ, আন্দোলন, সমদল, অন্বেষণ সমূহ। যদিও এই আন্দোলনৰ নেতৃত্বত আছিল সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, শিল্পী সমাজ, কিন্তু আন্দোলনৰ গুৰি বঠা পোনাইছিল বিশেষকৈ আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। স্বীকাৰ্য বিষয় এয়ে যে এই আন্দোলনৰ গইনা লৈ সেই সময়ত আবেগৰ বশৱৰ্তী হৈ কিংবা ক্ষোভতেই হওক বা ৰাজনৈতিক স্বাৰ্থতেই হওক বহুতেই হিংসাত্মক কাৰ্যকলাপত লিপ্ত হল। যদিও আছু বা কৃষক মুক্তিৰ নেতৃত্বত হোৱা আন্দোলনত তেনে কোনো হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱা আমি সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰা নাই, কিন্তু পৰিশেষত তেনে কাণ্ডৰ আঁৰত শাসক পক্ষৰ একাংশ সদস্য, অন্য ৰাজনৈতিক দলৰ সদস্য লগতে একাংশ দুষ্কৃতিকাৰী জড়িত থকাৰ তথ্য পোহৰলৈ আহিল। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধিত আইনৰ বিৰুদ্ধে হোৱা সকলো আন্দোলনৰ পক্ষৰো শ্লোগানসমূহ একেই আছিল। বিভিন্ন প্ৰান্তত আন্দোলনকাৰীসকলে একেখিনি শ্লোগানকে আওৰাইছিল। আছু বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিল্পী সমাজ, বুদ্ধিজীৱী, গণ্যমান্য ব্যক্তি তথা সাংবাদিকসকলে যি শ্লোগান দিছিল, সেই একেখিনি শ্লোগান কৃষক মুক্তিৰ নেতাৰ সদস্যসকলেও দিছিল। কিন্তু পৰিতাপৰ কথা এইয়ে যে চৰকাৰ তথা প্ৰশাসনে ঠাই আৰু ব্যক্তি বিশেষে ষড়যন্ত্ৰমূলকভাৱে আক্ৰোশ মনোভাৱেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক তথা মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক ভাৰতীয় তদন্তকাৰী সংস্থা চমুকৈ ন্যায়ে অমানৱীয়তাৰে উপযোগ কৰি বিভিন্ন ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিছে। যি সময়ত বিশ্বজুৰি কৰোনা মহামাৰীৰ মৃত্যুৰ বিভীষিকাৰ পৰিপ্ৰেক্ষিতত তথাকথিত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে ভালে সংখ্যক ৰাজনৈতিক গোচৰত অভিযুক্ত ব্যক্তি আৰু অন্যান্য গোচৰত কাৰাবন্দী হাজোতি কৈদিক ব্যক্তিগত জামিন আৰু পেৰেলত মুকলি কৰি দিয়া হৈছে, তেনে সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দীসকলে আইনী সাহায্যৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাটো সঁচাকৈয়ে এক দুৰ্ভাগ্যৰ বিষয়। সেয়েহে আমি নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলনৰ সকলো
কাৰাবন্দীক মানৱীয়তাৰ খাতিৰত বিনা চৰ্তে কাৰামুক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান জনালো। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাও যে অসমত থলগিৰি জনসাধাৰণে ৰাজনীতিৰ ক্ষমতাৰ স্বাৰ্থত আপোনাক যাতে ঔৰংজেব কিবা লৰা ৰজাৰ সৈতে তুলনা কৰিব নোৱাৰে, তাৰ বাবে আপুনি সচেতন হোৱাটো প্ৰয়োজন। ঔৰংজেবে কিদৰে কেৱল ক্ষমতাৰ লোভত পিতৃক পোতাশালৰ অন্ধকাৰ কোঠাত বন্দী কৰি পিছত তেখেতৰে 3 সহোদৰক হত্যা কৰিছিল। অসমৰ বুৰঞ্জীৰ পাত লুটিয়ালেও তেনে কলা অধ্যায় প্ৰত্যক্ষ কৰো। লালুকোলা বৰফুকনৰ লগ হৈ একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত লৰা ৰজাই নিজ সহোদৰ সকলক অংগক্ষত কৰোৱাইছিল। সেই কথা আমি দোহৰোৱাৰ হয়তো প্ৰয়োজন নাই আৰু তেনে অপযোগ লবলৈ আপুনি প্ৰস্তুত নথকাটোৱে আমি বাঞ্ছা কৰো। লগতে এই কথাও আমি উনুকিয়াই যাব খোজো, কোনো শাসক গোষ্ঠীয়ে ভাবিব নালাগে যে অন্তত কাললৈ শাসনত বৰ্তি থাকিম। আজি ক্ষুদ্ৰ এটা কৰোনা বীজাণুৱে বিশ্বৰ ৰাষ্ট্ৰসমূহ বিধ্বস্ত কৰি তুলিছে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। সেয়েহে এই কথা সদায় মনত ৰখাৰ প্ৰয়োজন, অন্যথা অনাগত দিনত অসমৰ জনগণে এই চৰকাৰক ক্ষমা নকৰিব আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দায়ী হ'ব। ইয়াৰ সমান্তৰালকৈ অসমত থলগিৰি ৰাইজৰ জন্মগত অধিকাৰ তথা ন্যায্য প্ৰাপ্তিৰ বাবে সহস্ৰ বিপ্লৱ অব্যাহত ৰখা আৰু তথাকথিত ভাৰত ৰাষ্ট্ৰদ্ৰোহ অপৰাধত আমাৰ যিসকল সতীৰ্থক দীৰ্ঘদিনে কাৰাবন্দী কৰি ৰাখিছে তেখেতসকলকো বিনা চৰ্তে মুকলি কৰি দিবলৈ আমি আহ্বান জনালো। কাৰণ আজি যিসকল স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী তথা বিপ্লৱী যদিও ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ দৃষ্টিত সন্ত্ৰাসবাদী, কিন্তু এটা কালত সেইসকলৰে সদায় ইয়াৰ বিপৰীতটো ঘটে, অৰ্থাৎ সেইসকলেই মহান পুৰুষ হয়। বুৰঞ্জীৰ পাত লুটিয়ালে আমি দেখা পাওঁ ব্ৰিটিছৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামীসকলকো সন্ত্ৰাসবাদী বুলিয়েই অভিহিত কৰি থলগিৰি আমোলাসকলেই ফাঁচীকাটত ওলমাইছিল। যিসকলক আজি আমি স্বাধীনতা যুঁজাৰু স্বাধীনতাকামী মহান পুৰুষ বুলি গৌৰৱান্বিত কৰো, তাহানিৰ সেইসকল মহান মুক্তি যুঁজাৰুৰ দৰে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সদস্যসকলেও অসমত থলগিৰি জন্মগত অধিকাৰ সাৰ্বভৌম স্বাধীন অসমৰ বাবে সংগ্ৰাম কৰি আহিছে। আপুনি যাতে সেই ব্ৰিটিছৰ অনুচৰ নহয়, কাৰণ বিভিন্ন সভা সমিতিয়ে আপুনি নিজকে ভূমিপুত্ৰ থলগিৰি বুলি কৈ আহিছে। অসমত থলগিৰি ৰাইজক ঔপনিৱেশিক ভাৰতীয়সকলৰ পৰা মুক্তি দিবলৈ সংগ্ৰাম কৰা সকলো অসমৰে থলগিৰি আপোনাৰে সহোদৰ। গতিকে এজন থলগিৰি হৈ থলগিৰিসকলৰ ক্ষতি হোৱাটো কাম্য নকৰিব। ঔপনিৱেশিক শাসক গোষ্ঠীয়ে স্বাধীনতাকামী সংগ্ৰামীসকলক সদায় সন্ত্ৰাসবাদী বুলিয়ে অভিহিত কৰিব। উদাহৰণ হিচাপে আমি আমেৰিকাৰ স্বাধীনতা সংগ্ৰামী জৰ্জ ৱাশ্বিংটনক চতুৰ ইংৰাজসকলে আৰু চীনৰ মাও চেতুঙক জাপানীসকলে সন্ত্ৰাসবাদী বুলি আখ্যা দিছিল। আমি যিহেতু ন্যায্যৰ পক্ষত আছো, ন্যায়িকভাৱে সংগ্ৰাম কৰিছো, গতিকে এয়া কেতিয়াও সন্ত্ৰাসবাদ হ'ব নোৱাৰে। আৰু যিহেতু এটা সময়ত সত্য প্ৰতিষ্ঠিত হবই, তেতিয়া বৰ্তমানৰ শাসক গোষ্ঠীহে দেশদ্ৰোহী হ'ব। আমি আপোনাসকলক দেশদ্ৰোহী সজাব বিচৰা নাই, কেৱল মাত্ৰ মানৱীয়তাৰ খাতিৰত এই মুহূৰ্তত সকলোকে কাৰামুক্ত কৰি দিবলৈ আহ্বান জনালো। ইয়াৰ উপৰিও বড়ো জাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে সহস্ৰ পন্থাৰে সংগ্ৰাম কৰাৰ অপৰাধত ৰঞ্জন দৈমাৰী, DR নাবলা ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলৰ বন্দিত্ব জীৱন নিৰ্বাসন কৰাবলৈ আহ্বান জনালো। সহস্ৰ বিপ্লৱ ট্ৰায়েল এণ্ড এৰৰ মেথড, গতিকে এনে পন্থাত ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। বিগত দিনৰ তেনে ভুল ত্ৰুটিসমূহ আক্ৰোশমূলকভাৱে ধৰি নাথাকি ফৰগেট এণ্ড ফৰগিভ পলিচিৰে তেখেতসকলক মুক্তি দিয়াটো আমি কামনা কৰো। কিয়নো বড়োসকলৰ সমস্যা সমাধানৰ বাবে যি চুক্তি স্বাক্ষৰিত হল, সেই চুক্তিত স্বাক্ষৰ কৰিবলৈ কাৰাবন্দীক লৈ যোৱা হৈছে আৰু পিছত পুনৰ কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হৈছে, যি নেকি বিশ্বৰ বুৰঞ্জীত নজিৰ নাই। লগতে উক্ত চুক্তিৰ দ্বাৰা বড়োসকলৰ সহস্ৰ সংগ্ৰামৰ অন্ত পৰিল আৰু NDFBৰ আটাইকেইটা গোট ভংগ হল। তেনেস্থলত NDFBৰ নেতাৰ সদস্যসকলক কাৰাৰুদ্ধ কৰি ৰখাটো সমীচীন হ'ব নোৱাৰে। শেষত আশা প্ৰত্যাশাৰে যি আহ্বান কৰা হৈছে সেয়া যেন কাৰ্যকৰী হয়, তাৰেই কামনাৰে লেফটেনেণ্ট জেনেৰেল ফৰেষ্ট অসম, উপসভাপতি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন, সেনাপ্ৰধান সংযুক্ত মুক্তি ফৌজ অসম। জয় আই অসম।